প্ৰশ্ন এটা সুধো, বেয়া নাপাব। এটা কেমেষ্ট্ৰি তাৰমানে আপুনি কৈছে যে ৰিগাৰ্ডিং BPF-ৰ লগত আপোনালোকৰ ৰাজনৈতিক মিত্ৰতা নাই আৰু কিন্তু বিধায়িনী দলৰ মিত্ৰতা হৈছে, তাৰমানে বিজেপি দলৰ মিত্ৰতা হোৱা নাই, ৰাজনৈতিক মিত্ৰতা হোৱা নাই। বিজেপি বিধায়িনী দল আৰু BPF বিধায়িনী দলৰ মিত্ৰতা হৈছে। এছেম্বলিৰ ভিতৰত মিত্ৰতাটো থাকিব। আপোনালোকে দেখিব যে অপজিশ্যন পাৰ্টিবিলাকেও ভিতৰত মিত্ৰ হৈ থাকে, কিন্তু বাহিৰত তেওঁলোকৰ চিট শ্বেয়াৰিং বা এই ধৰণৰ কথা নাথাকে। এইটো কেমেষ্ট্ৰি এটা চলিছে আৰু লাহে লাহে আপোনালোকে দেখিব যে অসমত এটা পৰিৱেশ হ'ব য'ত সকলোৱে একেলগে থাকিব। আৰু এটা কেমেষ্ট্ৰি ছাৰ, ৰাজ্যসভাৰ দুখন এখন আপুনি পাম বুলিয়ে দাবী কৰিছে, কিন্তু ছাৰ কংগ্ৰেছৰ বিধায়কে আপোনাক সহায় কৰিব আৰু UDF-ৰ বিধায়কৰ সহায় নালাগে, সেইটো কি কেমেষ্ট্ৰি? UDF-ৰ সহায়টো আমি নলওঁ নহয়। UDF-ৰ সহায়টো লোৱাটো উচিত নহয় আৰু আমি UDF-ৰ ওচৰত কোনো কাৰণে ধৰুৱা হৈ থাকিব নোখোজোঁ। কংগ্ৰেছৰ ওচৰত থাকিব? কংগ্ৰেছৰ বিলাকেতো দিয়েই দিয়ে নহয়, ধৰুৱা হৈ থাকিব। এইটোতো দলৰ লগত একো কথা নাই, দিয়ে দেখোন। কংগ্ৰেছৰ হৈ ধৰুৱা হৈ থাকিব তাৰমানে? কংগ্ৰেছৰ লগত যিহেতু এটা আপোনালোকে জানিব যে কংগ্ৰেছত এতিয়াও বহুত মানুহ আছে যিসকলে অহা কেইদিনমানত এবছৰ, 5 বছৰ, 10 বছৰ বিজেপিত আহিব। তেনেকুৱা যিখিনি মানুহ আছে যাৰ মনটো অলৰেডি বিজেপিত আছে, ব্যৱহাৰিক কাৰণত বিজেপিত আহিব পৰা নাই, তেওঁলোকৰ ওচৰততো ভাল সম্বন্ধ এটা কৰি থোৱাত আপত্তি নাই। ফিক্সড ডিপজিট হৈ থাকে না। নতুন কেমেষ্ট্ৰি ছাৰ। এইটো আজি আপুনি ইনভেষ্ট কৰক, হয়তো 5 বছৰ পিছত আহিব বেলেগ